জলদি কৰ আমাৰ শ্বট আছে আৰু ৰাতি 9তে কৰিব লাগে তো নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ কাভাৰ ভিডিঅ'ৰ এটা শ্বুটিং আছে আৰু আজি আমি ৰাতিপুৱাই শ্বুটিং এতিয়া আৰম্ভ কৰিম। গতিকে ভিডিঅ'টো চাই থাকক, শ্বুটিঙৰ কেনেকুৱা ক্লিপ হয় কি হয় আপোনালোকক দেখাই আছোঁ। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাভাৰ ভিডিঅ'টোত থাকিব এটা লাভ ষ্টৰী, চাই নিশ্চয় ভাল পাব আপোনালোকে। যিদিনা ৰিলিজ দিম সেইটো আমি আগতীয়াকৈ জনাই দিম। গতিকে এইটো ভিডিঅ' প্ৰথম লাইক কৰি লওক, চাই থাকক ভিডিঅ'টো আগলৈকে। তো বলক আমি একবাৰ ডিৰেক্টৰৰ পৰা জানি লওঁ কি হৈ আছে বৰ্তমান। এইটো আমাৰ ডিৰেক্টৰ বহি আছে বৰ্তমান, যে এই দুটা কি মেন্দা আমি অলপ বস্তুবিলাক চাই আছোঁ ক'ৰ পৰা কি ল'ম। কিমান দূৰ আগবাঢ়ি নাই মোটামুটি স্ক্ৰিপ্ট আমাৰ হৈ গৈছে, তথাপিতো বস্তুখিনি মিলাব লগা আছে। এইটো আৰম্ভ কৰিম। এই এক্টৰ কি তই তোমাৰ অনুভৱটো কয় এতিয়া? মোৰ অনুভৱটো মানে ভালে লাগি আছে। প্ৰথমবাৰ কৰিব আলছো, প্ৰথমবাৰ নহয় আৰু মানে এনে আন প্ৰথমবাৰ এনে সৰু মেন্দা এটা খাতিত নজল লাগছি। খাতিটো যে বৰষুণ পৰিলেতো সেইটো আৰু সেই লাভ নাই না, জিকি আছে। মজা মজা বঢ়িয়া। জোৰে মহাদেৱক চিন্তে হৰি বলো হৰি বলো হৰি বলো হৰি বলো হৰি বলো। হে প্ৰভু আশীৰ্বাদ কৰা যাতে আমাৰ এই অনুষ্ঠানটো ভালকে পাৰ হৈ যায়। কেনে মানে ভালে লাগিছে, কিন্তু কষ্ট বহুত হৈছে। কষ্ট হ'বই, ঘামি গৈছে। ভাবিব অৱস্থা নাই, ৰ'দ মস্ত ৰ'দ। হা গান শ্বট ৰেডি। অ'কে ৰ গোটেইখিনি আমি দেখাব পাৰা নাই, দেখাব নোৱাৰিলেও যেখিনি বাৰু দেখাইছোঁ। এতিয়া বৰ্তমান আমাৰ বিৰতি, আমাৰ ডিৰেক্টৰ চাহাব কেনে লাগছে? কেনে লাগছে? বহুতেই ভাল লাগছে, কিন্তু ৰ'দটো বহুত বেছি, আজি বহুত বেছি গৰম। আৰু আমি ভাবামতে কামখিনি কৰিম বুলি ভাবি আছোঁ, কিন্তু কি হৈছে মানে কষ্ট বহুত বেছি হৈছে। গোটেই টিমটোৰে কষ্ট হৈছে। মানে ৰ'দত মোটামুটি ধৰক নতুন গোটেইকেইটা আৰ্টিষ্ট নতুন, আৰু সেইকাৰণে মানে কি মানে শ্বটবিলাক ডাবল হৈ গৈছে। কিন্তু তথাপিতো আশা কৰি আছোঁ আৰু মানে কি ভাল হ'ব কিবা এটা। বাকী আমাৰ গোটেই টিমটো বহুত কষ্ট কৰি আছে। এইটো আমাৰ মেইন কেমেৰামেন। এবাৰ চাব দে একবাৰ। ই আমাৰ বিৰাট কষ্ট কৰিছে, ই একদম ভাগৰুৱা। এইটো হ'ল আমাৰ অভাৰ এক্টিঙত দোকান এখন এক্টৰ, জিভা মেলি দিছে। আৰু ই হৈছে একদম তাৰমানে আমাৰ ফকতীয়া মাল। এইটোৱে কেমেৰামেনৰ ধামা ধৰা। এইটোৱে ফকতীয়া মাল, মেইন ফকতীয়া মাল এইটোৱে। ডিৰেক্টৰ চাহাব কি কৰি আছে আপুনি? ৰাইডাৰ না ৰাইটাৰ কি কৰি আছে? দেখা নাই নেকি কি কৰিছে? মই কিবা অলপ মোবাইলতে চাই আছোঁ। হয় নেকি? এনে এক্সপিৰিয়েঞ্চ কেনে আজি? স্পেচ তামাম গৰম। গৰম ৰাইটাৰ আমাৰ ডিৰেক্টৰ এইটো। পোহৰক অলপ আহক, কেমেৰা এইবাৰ কলা হয় ভালকে চাওক। মোৰ মানুহজনে ক'লা কি আৰু ব্ৰ বহুত ধুনীয়া মানে। আৰু তুমি গ্ৰহ আমি কষ্ট কৰি যাম, ভাল হ'ব লাগে। কষ্ট কৰি যোৱা তোমাৰ এতিয়া আহি আছে না, তোমাৰ তুমিতো এতিয়াতো নাচিবে কি আছো না, এতিয়াই তোমাৰ আহিব না আচল ৰূপ। মানে শ্বট কেইটা ল'ব লাগে তোমাৰ? 22 টেক 7 টেক 9। বাকী আমাৰ বাকীবিলাক দেখুওৱা। বাকীবিলাক মানে আমাৰ ভাগিনে, কিন্তু ভাগিনেৰো কেনে ভাল জানা না? মই তেতিয়া দুটামানক ক'লো বোলে বেগটো দাঙি ল, মামা মোক দিয়া, লগে লগে নিজে দাঙিলে। সঁচাকে আমাৰ মেকআপ আৰ্টিষ্ট এইটো। কিবা ক'বা? এটা গান গাই দিয়াচোন, নামমান অলপমান। মোৰ লগত দুনিয়াহে তাকো গাল দিম। এবাৰ কিবা এটা নামমান, কিবা এটা। Thank you. মজা কেনে চুম্বু? তাৰ ভিডিঅ'টো চাই থাকক, আমি দেখাম বাকী। দুটা হৈ জন্ম লৈছা, এখন কিমান চচ
ছাব্বিছ ইঞ্চিৰ চাইকেল ক'ত লাগ পাবি 26 ইঞ্চিৰ চাইকেল জলদি কৰ আমাৰ শ্বট আছে আৰু ৰাতি নহতে কৰিব লাগে কথা ডিমাটো লাষ্টত কৈছে সুধ তেতিয়া পৰা এনচাৰটো পোৱা নাই 1 2 3 4 start মানুহে আমাৰ চাই দিবা নেকি ফ্ৰণ্টৰ পৰা গুচি দিয়া কি কৰা সাতটা বাজি গেল সাতটা